ছাত্ৰ ছাত্ৰীসকল আজি আমি ধ্বনি আৰু আখৰৰ দ্বিতীয় ভাগটি বুজিম দেই তোমালোকক বুজাই দিম তোমালোকে আটাই শুনি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা প্ৰথম ভাগটিত আমি পঢ়িলো ধ্বনি কাক বোলে বৰ্ণ বা আখৰ কাক বোলে বৰ্ণ বা আখৰ কেই প্ৰকাৰৰ প্ৰথম আমি পঢ়িলো স্বৰবৰ্ণৰ বিষয়ে স্বৰবৰ্ণৰ সূত্ৰ স্বৰবৰ্ণ কাক বোলে কেই প্ৰকাৰৰ আজি আমি পঢ়িম ব্যঞ্জন বৰ্ণৰ বিষয়ে আজি আমি ব্যঞ্জন বৰ্ণৰ বিষয়ে সবিশেষ বুজি চাম ব্যঞ্জন বৰ্ণ কাক বোলে ব্যঞ্জন বৰ্ণৰ প্ৰকাৰ আটাইবোৰ আমি বুজি চাম এতিয়া ব্যঞ্জন বৰ্ণ বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত আছে ক খ খন মনত আছে নে আটাইৰে নিশ্চয় আছে এয়া চোৱা ক খ খন হয়নে এতিয়া ব্যঞ্জন বৰ্ণ বুলি ক'লে ব্যঞ্জন বৰ্ণ কেইটা বুলি কম যে ব্যঞ্জন বৰ্ণ হৈছে 33 টা কেইটা বুলি কম আমি ব্যঞ্জন বৰ্ণ হৈছে 33 টা কিন্তু যদি তুমি ব্যঞ্জন বৰ্ণখন গুটেইখিনি গন্তি কৰা একেবাৰে 19 স্বৰৰ লৈকে তেতিয়া হলে ইয়াতে 33 টাতকে বেছি বৰ্ণ ওলাব 41 টা ওলাব এতিয়া তোমালোকৰ মনত প্ৰশ্ন উঠিব যদি 41 টা আমি 33 টা কেলে পঢ়ো কিয় পঢ়ো ব্যঞ্জন বৰ্ণত মাত্ৰ হ লৈহে ধৰা হয় আৰু তোমালোকে কৰ পৰা হ লৈকে গন্তি কৰি চাবাচোন 33 টা হয় ক্ষৰ পৰা য় 19 স্বৰলৈকে ক্ষ 29 টা য় দৰেৰ থৰেৰ খণ্ডত 19ৰ বিসৰ্গ চন্দ্ৰবিন্দু লৈকে এইখিনি ব্যঞ্জন বৰ্ণত ধৰা নহয় গন্তিত ধৰা নহয় কিন্তু ইহত ব্যঞ্জন বৰ্ণৰে ভাগ যদি ইহতক ধৰা নহয় এতিয়া আমি প্ৰথম জানিম যে কি কাৰণকনো ইহতক ফালৰি কটাই ৰাখা হৈছে সেই বিষয়ে আমি আজি প্ৰথমতে গম পাম এতিয়া আহা আমি বুজি চাও এতিয়া চোৱা এখন ব্যঞ্জন বৰ্ণ হয়নে এই ব্যঞ্জন বৰ্ণ কাক বোলে যোৱা সপ্তাহৰ ভিডিঅ'টি তোমালোকক কৈছিলো যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি সেইবোৰক ব্যঞ্জন বৰ্ণ বোলে ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোতে আমি সদায় স্বৰবৰ্ণৰ সহায় লবই লাগিব এতিয়া ইয়াতে ম লৈকেহে ৰবা দেই ইয়াতে ম লৈকে তোমালোকে আৰু এটা কথা প্ৰথমতে মই কৈ থওঁ যে ব্যঞ্জন বৰ্ণৰ ম লৈকে এইটো বৰ পিছত বুজাই দিম প্ৰথমতে আমি এইটো বুজি লওঁ ৰবাচোন যে ক ফলাত থকা ক্ষটো আমি কি পঢ়িলো যে ইয়াতে হ লৈকেহে ধৰা হয় হ লৈকে ধৰা হয় ব্যঞ্জন বৰ্ণ কলৈকে ধৰা হয় হ লৈকে ধৰা হয় এই কলমটো বাৰে বাৰে নোহোৱা হৈ যায় থাকে দেখিছানে বাৰে বাৰে পলাই থাকে ইয়াতে ব্যঞ্জন বৰ্ণত হ লৈকে ধৰা হয় যে 33 টা ব্যঞ্জন বৰ্ণৰ বৰ্ণ হৈছে 33 টা হ লৈকে ধৰা হয় এতিয়া বুজোৱা হাচোন ক্ষটো কিয় ধৰা নহয় এতিয়া চোৱা ইয়াতে 1 নম্বৰ পইণ্টটো মই লিখি থৈছো যে ক ফলাত থকা ক্ষ বৰ্ণটো এটা সুকীয়া আখৰ নহয় কি কাৰণে নহয় ইমাত্ৰটো কলোৱে যে নহয় কি কাৰণে নহয় কাৰণ ক আৰু হ যুক্ত হয়হে ক্ষটো হৈছে ই এটা সমযুক্ত আখৰ চোৱাচোন ক যোগ হ যুক্তাক্ষৰবোৰ যদি মনত আছে মনত পৰি যাব কি হয় সমান ক্ষ হয়নে নহয় ক যোগ হ সমান ক্ষ ই নিজা এটা বৰ্ণ নহয় এই ক আৰু হ যোগ কৰিহে ইয়াক পোৱা যায় গতিকে ই এটা সমযুক্ত আখৰ সেই কাৰণে কোৱা হৈছে যে ক্ষটো এটা বৰ্ণ নহয় কাৰণ ই ক আৰু হৰ গাত লাগিহে জন্ম হৈছে নতুনকৈ সৃষ্টি হৈছে দেই সেই কাৰণে তাৰ পিছৰটো আহিল যে তাৰ পিছৰটো আহিল কলমটো আকৌ নোহোৱা হ'ল য় দৰেৰ ধৰেৰ এই বৰ্ণ তিনটা কাকো কিয় ধৰা নহয় হ লৈকেতো ধৰা হয় দেই এই হ লৈকে কৰ পৰা হ লৈকে এইকেইটা হৈছে ব্যঞ্জন বৰ্ণ ধৰা নহয় এইখিনিক ইহঁতক যে
কাটি কিনে দূৰ কৰি থৈ দিছে আৰু দে আমাৰ লগত নেথাকিবি হে তেনেকুৱাকে থৈ দিছে এতিয়া চ ইয় দৰে ৰ ধৰে ৰ এই তিনটা কিয় ধৰা নহয় সময় বিশেষে ইহতৰ উচ্চাৰণত কোমলতা প্ৰকাশ কৰিবলৈ ইহতৰ তলত একোটা বিন্দু দিয়া হয় বুজি পাইছা ইহত আসলতে কি জানানে এয়া মূৰ্ধন্য ড মূৰ্ধন্য ধ আৰু মূৰ্ধন্য ন ইহতৰে একোটা নহয় মূৰ্ধন্য নৰ নহয় 29টা জ 29টা জ এই তিনটাৰে হৈছে ভাগ 29টা জৰ তলত বিন্দুটো দি দিয়া 29টা য় হৈ যায় হয়নে মূৰ্ধন্য ডৰ তলত বিন্দুটো দি দিয়া ডৰে ৰ হৈ যায় মূৰ্ধন্য ধৰ তলত বিন্দুটো দি দিয়া ধৰে ৰ হৈ যায় সেই কাৰণে এই বৰ্ণ তিনিটাকো ব্যঞ্জন বৰ্ণৰ বুলি ধৰা নহয় কাৰণ ইহতৰ পৰাহে নটো নহয় দেটো ফুলতি দিয়া গৈছে 29টা জ মূৰ্ধন্য ড মূৰ্ধন্য ধ এই তিনটাৰ পৰাহে 29টা য় ডৰে ৰ আৰু ধৰে ৰৰ এই তিনটাৰ জন্ম হৈছে সেই কাৰণে ইহতকো ব্যঞ্জন বৰ্ণৰ ভাগ হিচাপে ধৰা নহয় বৰ্ণ হিচাপে ধৰা নহয় বুজি পালা নহয় তাৰ পাছত খণ্ডত বৰ্ণটো আকো কিয় নহয় ইয়া 3 নম্বৰ যে আছে খণ্ডত বৰ্ণটো আকো কিয় ধৰা নহয় খণ্ডত বৰ্ণটো হৈছে দন্তীয়া তৰে এটা ৰূপ ইয়াৰ দন্তীয়া তৰে ভনিয়েক ভাইক তেনেকুৱা দেই এনে কৈছো ধেমালি কৰিবলৈ এই দন্তীয়া তটো যে দেখিছে এই দন্তীয়া তৰে ভাইক হৈছে খণ্ডত বুজিলা সেই কাৰণে খণ্ডতক ব্যঞ্জন বৰ্ণৰ বৰ্ণ হিচাপে ডাইৰেক্ট ধৰা নহয় কাৰণ খণ্ডত হৈছে দন্তীয়া তৰে এটা ভাগ বুলি কোৱা হৈছে এই দন্তীয়া তৰ আন এটা ৰূপ যে দন্তীয়া তৰ আন এটা ৰূপ হৈছে খণ্ডত সেই কাৰণে তাৰ পাছত আহিল আকৌ কলমটো নোহোৱা হ'ল আকৌ লৈ আহুৰো বা দে 19 আৰু বিসৰ্গ ইহতৰ ব্যৱহাৰ ইহতৰ ওপৰত এটা চন্দ্ৰবিন্দু হয় এটো দিয়া নাই ইহতৰ ব্যৱহাৰ আছে কিন্তু স্বৰবৰ্ণৰ ব্যঞ্জন বৰ্ণৰ লগত যোগ নহয় যোগ নহয় বাবে ইহতক অযোগ বা বৰ্ণ বোলে কাৰণ ইহতৰ নিজস্ব ধ্বনি নাই আৰু নিৰ্দিষ্ট উচ্চাৰণো নাই মানে কি কৈছে যে 19 হৈছে কি ইহতৰ ব্যৱহাৰ আছে কিন্তু স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ লগত যোগ নহয় ই যে স্বৰবৰ্ণৰ লগতো যোগ নহয় আৰু ব্যঞ্জন বৰ্ণৰ লগতো যোগ নহয় ইহতক অযোগ বা বৰ্ণ বোলে সেই কাৰণে কাৰো লগত যোগ নহয় কাৰণে 19টো এটা অযোগ বা বৰ্ণ বুলি কোৱা হয় বুজিলা নহয় 4 নম্বৰ পইণ্টলৈকে বুজি পালা এতিয়া গম পালা যে 19 বিসৰ্গ দুটা তাৰ মানে কি 19 বিসৰ্গ চন্দ্ৰবিন্দু আসলতে এই তিনিটাকে কি বুলি কোৱা হয় অযোগ বা বুলি কোৱা হয় এই তিনিটা আনৰ সহায় নোলোৱাকৈ উচ্চাৰিত হয় স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ মাজত যিটো লক্ষণ থাকিব লাগে এই তিনিটাৰ মাজত ইয়াতে চন্দ্ৰবিন্দুটো মই লিখি দিয়া নাই ন এইটো থাকি গ'ল ৰবা তোমালোকে আৰু বুজি নেপাবা নহয় 19 বিসৰ্গ আৰু চন্দ্ৰবিন্দু ইহত তিনিওটা হৈছে অযোগ বা দে ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণৰ মাজত যিটো সাদৃশ্য থাকিব লাগে যিটো তাৰ মানে সাদৃশ্য মানে যিটো লক্ষণ থাকিব লাগে এই তিনটাৰ মাজত নাই 19 বিসৰ্গ আৰু চন্দ্ৰবিন্দুৰ মাজত নাই সেই কাৰণে ইহতক অযোগ বা বুলি কোৱা হয় ইহতকো ব্যঞ্জন বৰ্ণৰ বৰ্ণৰ শাৰীত ধৰা নহয় এনে বহিব পাৰে আৰু ইহতৰ লগত গোটেই ব্যঞ্জন বৰ্ণখন ইহত নহলে অসমাপ্ত কিন্তু আসলকে ধৰা নহয় দেই এতিয়া আমি বুজি পালো কি কাৰণে হলৈকেহে 33টা বৰ্ণকহে ব্যঞ্জন বৰ্ণত যোগ কৰা হয় বাকি 8টাক কি কাৰণে যোগ কৰা নহয় বুজি পালো হয়নে তাৰ পিছৰ ভাগটো লৈ যাও আহা এটা ব্যঞ্জন বৰ্ণৰ ভাগ আছে ব্যঞ্জন বৰ্ণৰ ভাগ বুলি ক'লে ব্যঞ্জন বৰ্ণৰ মুঠতে 5টা ভাগত ভাগ কৰিব পাৰি ব্যঞ্জন বৰ্ণ গোটেই বৰ্ণখনক এই গোটেই বৰ্ণখনক দেখিছানে এই গোটেই বৰ্ণখনক 5টা ভাগত ভাগ কৰিব পাৰি এতিয়া তোমালোকক মই চাবা কৈ দিম এই বৰ্ণখনৰ কৰ পৰা মলৈ
এইখিনি এই 25টা কৰ পৰা মলৈ মুঠতে এই 25টা ব্যঞ্জন বৰ্ণৰ উচ্চাৰণত ইয়ালৈকে কৰ পৰা মলৈ গন্তি কৰি চাবাচোন মুঠতে ইয়াতে 25টা আছে দেই কৰ পৰা মলৈ এই 25টা ব্যঞ্জন বৰ্ণ যেতিয়া আমি উচ্চাৰণ কৰিম মুখেৰে যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া কি হয় জানানে আমাৰ মুখৰ ভিতৰৰ তালু মূৰ্ধা দাঁত মুখৰ ভিতৰৰ বিভিন্ন অংশত স্পৰ্শ কৰে আৰু সেই কাৰণে ইহতক কৰ পৰা মলৈ এই কৰ পৰা মলৈ ইমানখিনিলৈকে ইহতক স্পৰ্শ বৰ্ণ বুলি কোৱা হয় এইবোৰ কলমেদি লিখিব নোৱাৰি কম্পিউটাৰৰ কলম যে ৱেব পেন ইয়াতে ইউজ কৰিব নোৱাৰি বৰ দিগদাৰ স্পৰ্শ বৰ্ণ বুলি কোৱা হয় মুঠতে কৰ পৰা মলৈকে কাৰণ ইহতক উচ্চাৰণ কৰোতে আমাৰ মুখৰ ভিতৰৰ দাঁত জিভা তালুত মুখৰ ভিতৰত বহু গোটেইখিনি অংশত স্পৰ্শ কৰে দেই গোটেইখিনি তোমালোকে নিজে মাজে ক খ খ উজ্জ মাততে দাঁততো লাগিছে হয়নে নিয়টো কওঁতে আমাৰ তালুত লাগি গৈছে মূৰ্ধন্য দটো কওঁতে দাঁততো লাগিছে তালুতো লাগিছে হয়নে গোটেইবোৰত স্পৰ্শ কৰি উচ্চাৰিত হয় সেইকাৰণে স্পৰ্শ বৰ্ণ বুলি কোৱা হয় আকৌ স্পৰ্শ বৰ্ণ বুলি কোৱাৰ লগতে পেজটো লৈ আহো ৰবা তেতিয়া বুজিবলৈ সহজ হ'ব এয়া চোৱা স্পৰ্শ বৰ্ণৰ লগতে বৰ্গীয় বৰ্ণ বুলিও কয় বৰ্গীয় বৰ্ণ বুলি কিয় কয় জানানে এয়া চোৱাচোন ভাগ কৰি দিয়া হৈছে এয়া চোৱা ক খ গ ঘ ঙ এইকেইটা হৈছে ক বৰ্গ কাৰণ কটো প্ৰথমত আছে তাৰপিছত প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ উচ্চাৰণীয় এইকেইটা হৈছে ছ বৰ্গ মূৰ্ধন্য তটো হৈছে ত বৰ্গ দন্তীয়া তটো হৈছে দন্তীয়া ত বৰ্গ পটো হৈছে প বৰ্গ যিকেইটা জি লাইনৰ প্ৰথমটো আছে যেনে কটো প্ৰথম আহিছে কাৰণে ক বৰ্গ ছটো প্ৰথম আহিছে কাৰণে ছ বৰ্গ মূৰ্ধন্য তটো প্ৰথম আহিছে কাৰণে মূৰ্ধন্য ত বৰ্গ দন্তীয়া তটো প্ৰথম আহিছে কাৰণে দন্তীয়া ত বৰ্গ পটো প্ৰথম আহিছে কাৰণে প বৰ্গ তেনেকুৱাকৈ কোৱা হয় সেইকাৰণে ইহঁতক বৰ্গীয় বৰ্ণ বুলিও কোৱা হয় কাৰণ প্ৰতিটো বৰ্ণৰে ইয়াতে নাম আছে মলৈকে কৰ পৰা মলৈকে স্পৰ্শ বৰ্ণ বুলি কোৱা হয় মুখৰ বিভিন্ন অংশত লাগি যায় কাৰণে আৰু বৰ্গীয় বৰ্ণ বুলি কিয় কোৱা হয় ইহঁতৰ এই পাঁচটা শাৰীত 1 2 3 4 5 এই পাঁচটা শাৰীত পাঁচটা বৰ্গত বিভক্ত কৰা হৈছে সেইকাৰণে বৰ্গীয় বৰ্ণ বুলিও কোৱা হয় বুজি পালা নিশ্চয় এতিয়া তোমালোকৰ এই সূত্ৰখিনি মুখস্থ কৰোতে 1 মিনিটো সময় নালাগে লগে লগে মুখস্থ হৈ যাব কাৰণ তোমালোকে নিশ্চয় বুজি পাইছা তাৰ পিছত আহিল তোমালোকৰ উষ্ম বৰ্ণটো আকৌ যেতিয়া আমি কওঁ তালবিয়া হ মূৰ্ধন্য হ দন্তীয়া হ আৰু হ এই চাৰিটা বৰ্ণৰ উচ্চাৰণত মুখৰ শ্বাস প্ৰশ্বাস কিছু জোৰেৰে নিৰ্গত হোৱাৰ কাৰণে গৰম হৈ ওলাই আহে এই শব্দকেইটা যেতিয়া তালবিয়া হ কবা মূৰ্ধন্য হ কবা দন্তীয়া হ কবা নিজে কৈ চাবাচোন তেতিয়া মুখৰ ভিতৰৰ যিটো উশাহ আছে আগৰ উশাহতকৈ বেছি গৰমকৈ ওলায় সেইকাৰণে ইহঁতক উষ্ম মানে উত্তপ্ত দেই সেইকাৰণে ইহঁতক উষ্ম বৰ্ণ বুলিও কোৱা হয় ইয়ালৈকে আমি পঢ়িলোঁ এইখিনিলৈকে ৰবা কলমটো গুচি যায় যে মলৈকে পঢ়িলোঁ বৰ্গীয় বৰ্ণ আৰু কি আছিলে তোমাৰ বৰ্গীয় বৰ্ণ আৰু স্পৰ্শ বৰ্ণ আকৌ তালবিয়া হ মূৰ্ধন্য হ দন্তীয়া হ ইয়ালৈকে আমি পঢ়িলোঁ এইকেইটা পঢ়োতে মুখৰ পৰা গৰম হৈ উশাহটো ওলাই কাৰণ ইহঁতক বোলা হয় উষ্ম বৰ্ণ তাৰ পিছৰটো আহিব অন্তস্থ বৰ্ণ আৰু কাক কোৱা হয় জানানে অন্তস্থ বৰ্ণ বুলি কোৱা হয় মাতটো নোহোৱা হৈ গৈছিল চাগে ন অন্তস্থ বৰ্ণ বুলি কোৱা হয় ৰবা 29টা জ ৰ ল ৱাব এইকেইটা কোৱা হয় অন্তস্থ বৰ্ণ কাৰণ কিয় জানানে এয়া তোমাৰ বৰ্গীয় বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত ইহত আছে এইকেইটা হৈছে ইয়ালৈকে হৈছে বৰ্গীয় বৰ্ণ আছিল আৰু এইখিনি হৈছে উষ্ম বৰ্ণ
কিন্তু এই জ ৰ ল ৱাব 29টা জ ৰ ল ৱাব মাজত থাকি গ'ল কাৰণে ইহঁতক অন্ত স্থ বৰ্ণ বুলি কয় মাজত থাকা কাৰণে হল এইখিনিলৈকে ক্লিয়াৰ তাৰ পাছত আহিল বেলেগ পেজ উলিয়াই লৈছো ৰবা তাৰ পাছত আহিল তোমালোকৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ 4 নম্বৰত আহিল অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ প্ৰত্যেক বৰ্ণৰ বৰ্গৰ প্ৰথম ৰবাইখিনি তোমালোক একদম সহজকে বুজাই দিম চাবা কি আহিছে অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বেলেগ ধৰণৰ নাম ন মহাৰাজা আৰু মহাৰাণীৰ নিচিনা নামটো আহি গৈছে অল্পপ্ৰাণ বুলি কাক কাক কয় জানানে ৰবা কলমটো লৈ আহো ক অল্পপ্ৰাণ আৰু মহাপ্ৰাণ ক গ উঙ প্ৰথম ছ বৰ্গীয়া জ নিয় মূৰ্ধন্য ত মূৰ্ধন্য দ মূৰ্ধন্য ন দন্তীয়া ত দন্তীয়া দ দন্তীয়া ন প ব ম এইকেইটা কোৱা হয় অল্পপ্ৰাণ বৰ্ণ দেই কিয় জানানে অল্পপ্ৰাণ বুলি কোৱা হয় যেতিয়া এইকেইটা শব্দ আমি মাতিম প্ৰতিটো বৰ্গৰ প্ৰথম দ্বিতীয় তৃতীয় বৰ্ণকেইটা আমি যেতিয়া মাতিম তেতিয়া কি হয় আমি মুখেৰে যেতিয়া শব্দটো কওঁ বৰ্ণটো কওঁ তেতিয়া আমাৰ মাতটো মিহিকে ওলাই চাবা ক গ উঙ প্ৰথম ছ বৰ্গীয়া জ নিয় হয়নে মিহিকে ওলাইছে সেই কাৰণে ইহঁতক কোৱা হয় অল্পপ্ৰাণ বৰ্ণ আকৌ যেতিয়া আমি খ খ দ্বিতীয় ছ উজ্জ মূৰ্ধন্য ঠ মূৰ্ধন্য ধ ফ ভ এইকেইটা যেতিয়া মাতিছো মুখেৰে যেতিয়া আমাৰ হাওফাৰ পৰা যেতিয়া উশাহ ওলাইছে আমাৰ মুখেৰে যেতিয়া এই বৰ্ণকেইটা উচ্চাৰিত হৈছে তেতিয়া আমাৰ কঠোৰভাৱে ওলাইছে অলপ কঠিনকৈ ওলাইছে চাবা যেতিয়া উজ্জটো কওঁ কঠিন হৈ ওলাইছে নে খটো কঠিনকৈ ওলাইছে নে কঠিনকৈ ওলোৱা কাৰণে প্ৰতিটো বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্গকেইটাক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় অল্পপ্ৰাণ হৈছে কোমলকৈ ওলোৱা কেইটা এইকেইটা আৰু কঠিনকৈ ওলোৱা কেইটা হৈছে মহাপ্ৰাণ বৰ্ণ নিশ্চয় বুজি পাইছা তোমালোকে ইয়াতে দিয়ে থৈ দিছো মই সূত্ৰ হিচাপে তোমালোকে সূত্ৰকেইটা বহিত লিখি লবা ইয়াতে চোৱা সূত্ৰ হিচাপে মোৰ দিয়াই আছে তোমালোকে সূত্ৰকেইটা বহিত লিখি লবা ভিডিওটো পজ মাৰিবা পজ মাৰি কিনে লিখি লবা নাইতোবা স্ক্ৰিনশ্বট কৰি লবা ইয়াতে লিখি দিছে অল্পপ্ৰাণ আৰু মহাপ্ৰাণ এয়া অল্পপ্ৰাণ প্ৰতিটো ক গ যিকেইটা বৰ্ণ কওঁতে আমাৰ মুখৰ মাতটো মিহিকৈ ওলাই সেইকেইটা হৈছে অল্পপ্ৰাণ আৰু যিকেইটা কওঁতে আমাৰ মুখৰ পৰা মাতটো কঠিনকৈ ওলাই সেইকেইটা মহাপ্ৰাণ বৰ্ণ মনত ৰাখিবা তাৰ পাছত আহিল 6 নম্বৰত আহিল 6 নম্বৰ নহয় 5 নম্বৰত আহিল খুহ বা নাদ বৰ্ণ আৰু অঘো বা চাহ বৰ্ণ ক'বলৈ গ'লে এইটো 5 নম্বৰ আৰু 6 নম্বৰ হয় কিন্তু খুহ বা নাদ বৰ্ণ আৰু অঘো বা চাহ বৰ্ণ একেটা ভাগতে ধৰা হয় এটা খুহ বা নাদ বৰ্ণ কোনবিলাক জানানে ইয়াতে এটা শাৰী মই নাই লিখা খুহ বা নাদ বৰ্ণ বুলি কওঁতে বাগযন্ত্ৰৰ আমি যেতিয়া কথা কওঁ বাগযন্ত্ৰৰ দুডাল নাৰী আছে ইয়াতে আচলতে ইয়াতে মই লিখিছো যি বৰ্ণৰ উচ্চাৰণ কৰোতে হিহতৰ শব্দৰ ৰজ্জু কম্পিত হয় তাকে খুহ বা নাদ বৰ্ণ বোলে হিহতৰ মানে দুডাল বাগযন্ত্ৰৰ নলী দে বাগযন্ত্ৰৰ নলীৰে শব্দৰ ৰজ্জু কম্পিত হয় তেনেকৈ লিখিব লাগিব ইয়াতে হিহতে লিখি থৈছো যি বৰ্ণ উচ্চাৰণ কৰোতে বাগযন্ত্ৰৰ শব্দৰ ৰজ্জু কম্পিত হয় তাকে খুহ বা নাদ বৰ্ণ বোলে আকৌ যিবোৰ বৰ্ণ উচ্চাৰণৰ স্বৰতন্ত্ৰ কম্পিত হিহতক অঘো বৰ্ণ বোলে দুডাল নলী আছে দে যিডাল নলী বাগযন্ত্ৰৰ দুডাল নলী এডাল নলী উচ্চাৰণ ৰজ্জু কম্পিত হোৱাডাল তোমাৰ খুহ বা নাদ বৰ্ণ বুলি কোৱা আকৌ যিবোৰ বৰ্ণ উচ্চাৰণ স্বৰতন্ত্ৰ কম্পিত হয় ডিঙিৰ শব্দ আমাৰ কম্পিত হয় সিহঁতক অঘো বৰ্ণ বুলি যেনে 29টা জ ৰ ল ৱ হ এইকেইটা হৈছে খুহ বৰ্ণ আৰু তালবিয়া হ মূৰ্ধন্য হ দন্তীয়া হ এয়া হৈছে অঘো বৰ্ণ নিশ্চয় তোমালোকে বুজি পাইছা বৰ বেছি একো নাই এইখিনিয়ে তোমালোকৰ ব্যঞ্জন বৰ্ণৰ বিষয়ে সবিশেষ নিশ্চয় বুজি পাইছা
মোৰ সম্ভৱ তোমালোকে নিশ্চয় বুজি পাইছা আৰু মন দিলে নিশ্চয় বুজি পাবা নুবুজা কোনো কথাই নাই এতিয়া তোমালোকে প্ৰথমৰ পৰা ইয়াৰে স্ক্ৰিনশ্বট লোৱা এইটো হৈছে ব্যঞ্জন বৰ্ণ কাক বুলি লিখা আছে তাৰ পাছত কি কাৰণে 33টা ব্যঞ্জন বৰ্ণ বুলি কোৱা হৈছে সেইখিনি ইয়াত বৰ্ণিত হৈছে তাৰ পিছত আহিছে তোমালোকৰ সকলোতকৈ ইম্পৰ্টেন্ট স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ কাক বুলি উষ্ম বৰ্ণ কাক বুলি অন্তস্থ বৰ্ণ কাক বুলি তোমালোকে এটা স্ক্ৰিনশ্বট মাৰা নাইবা পজ মাৰি কিনে লিখি লোৱা তাৰ পিছত আহিল অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ ঘোষ বা নাদ বৰ্ণ স্ক্ৰিনশ্বট মাৰা লিখি লোৱা নাইবা ভিডিঅটো পজ কৰা পজ কৰি কিনে লিখি লোৱা বুজিবলৈ নিশ্চয় অসুবিধা হোৱা নাই মই তোমালোকক সবিশেষ বুজাই দিছো ব্যঞ্জন বৰ্ণৰ বিষয়ে আকৌ কিছুমান থাকি গৈছে যেনে ধৰা তোমাৰ সেইখিনি তোমালোকক পৰৱৰ্তী শ্ৰেণীত লাগিব এতিয়াৰ বাবে এইখিনি গম পালে হ'ল যেনে ধৰা দন্ত বৰ্ণ কিয় কোৱা হয় মূৰ্ধন্য বৰ্ণ মূৰ্ধন্য ন বুলি কিয় কোৱা হয় তাৰ পাছত তোমাৰ কিছুমান বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয় সেই কাৰণে কণ্ঠ বৰ্ণ বুলি কিয় কণ্ঠ বৰ্ণ বোলা হয় আকৌ কিছুমান বৰ্ণ উচ্চাৰিত হয় তালুৰ পৰা সেইবিলাকক কোৱা হয় তালব্য বৰ্ণ সেইবোৰ এতিয়া তোমালোকক ইমান দৰকাৰ নাই এতিয়াৰ কাৰণে তোমালোকে এইখিনি জানিলেই যথেষ্ট গতিকে আজিৰ বাবে তোমালোকক ইমানতে সামৰিছো ইয়াৰ পৰৱৰ্তী ভিডিঅটোৰ সৈতে আকৌ তোমালোকক লগ পাম ধন্যবাদ